মাটিৰ পাট্টা দিয়া কামটো আমি কৰিম। মাইনৰিটি উন্নয়নৰ কাৰণে এটা মাইনৰিটি ডেভেলপমেণ্ট বোৰ্ড আমি গঠন কৰিম। আৰু এতিয়া এই BTRত মাইনৰিটি ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টটো আমি পাই গ'লোঁ, গতিকে মাইনৰিটি ডেভেলপমেণ্টটো হ'ব। বঙালীসকলৰ কাৰণে বঙালী উন্নয়ন বোৰ্ড, শৰণীয়াসকলৰ কাৰণে, ৰাভাসকলৰ কাৰণে, অসমীয়াৰ যিমান জনগোষ্ঠী আছে সকলোৰে উন্নয়নৰ কাৰণে, ভাষা সংস্কৃতি উন্নয়নৰ কাৰণে আমি সব আঁচনিবিলাক তৈয়াৰ কৰিছোঁ। কাৰণ এইখন আপোনাৰো BTR, মোৰ অকলে BTR নহয়, এইটো বড়োৰ লগতে আদিবাসীৰো BTR, সবৰো BTR, এইটো বঙালীৰ BTR, মুছলমানৰ সবৰো BTR হয়। আমি একেলগে দাদা ভাই মিলি 35 লাখ যিটো ফেমিলি আছে এইটো চাব লাগিব, তেতিয়াহে আমাৰ উন্নয়ন হ'ব। তো সেইকাৰণে সকলো জাতি জনগোষ্ঠীয়ে সম মৰ্যাদা সম অধিকাৰ লৈ থাকিব পাৰে, ইয়াৰ কাৰণে ব্যৱস্থা কৰিব লাগিব। আমাৰ এতিয়া সবচে চিন্তা কৰিব লগা বিষয়টো কি আছে, আমাৰ নৱপ্ৰজন্ম কি হ'ব। বহুত MA BA পাছ কৰা ল'ৰা ছোৱালী আছে, সংস্থাপন একো নাই। আৰু যিবিলাক ড্ৰপ আউট হৈছে, মেট্ৰিক ফেল, হায়াৰ ছেকেণ্ডাৰী ফেল, BA ফেল, তেনেকুৱা হাজাৰ হাজাৰ আছে, সেই মানুহবিলাকৰ সংস্থাপন নাই। সেইকাৰণে এই যে পৰিৱৰ্তনটো আনি পেলাই সেই ল'ৰা ছোৱালীক সংস্থাপন দিবৰ কাৰণে বিভিন্ন ছেক্টৰত আমি ভাল ভাল আঁচনি তৈয়াৰ কৰিব লাগিব, ভাল ভাল আঁচনি তৈয়াৰ কৰিব লাগিব। এতিয়া উত্তৰ অঞ্চলত বিশেষকৈ ওদালগুৰি জিলাত বহুতে চাহ খেতি কৰিছে, এইটো ভাল কথা। কোনোবা ৰাবাৰ খেতি কৰিব, এতিয়া কোনোবা কলৰ খেতি কৰিব, বহুত খেতিটো আৰম্ভ হৈছে। ইয়াতে ৱাটাৰ মিলত কৰে, ইফালে ওদালগুৰি ফালে খেতিত বহুত আগবাঢ়ি আহিছে ওদালগুৰি জিলা, এইটো ভাল। যিসকলে খেতি কৰিব নোৱাৰে তেখেতসকলক কি কৰিব, তেখেতসকলৰো সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিব। আৰু ইয়াৰ কাৰণে বহুত ৰাস্তা আছে। আজি হাঁহ কুকুৰা পালন কৰিব পাৰে, আদা খেতি কৰিব পাৰে, কোনোবা হালধি খেতি কৰিব পাৰে, ফুড প্ৰচেছিং ইউনিটবিলাক বহাব পাৰে, বহুত কাম কৰিব পাৰে। আৰু ওদালগুৰি জিলাত দুখনকৈ ইউনিভাৰ্চিটি হ'ব। এই দুখনকৈ ইউনিভাৰ্চিটি হোৱাৰ লগে লগে গোটেই ভাৰতবৰ্ষৰ মানুহবিলাক পঢ়িবলৈ আহিব, ফৰেইনৰ মানুহ পঢ়িব আহিব। ইয়াতে কোনোবা হোটেল দিব, কোনোবা ভাতৰ হোটেল, কোনোবা মানুহ থকা হোটেল, কোনোবা গাড়ী চলিব পাৰিব, বহুত উন্নয়ন ইয়াত আহি যাব। ইয়াত নেশ্যনেল ষ্টেডিয়াম হ'ব। আজি নহয় 5-10 বছৰ পিছত হ'লেও ইয়াতে নেশ্যনেল ক্ৰিকেট খেল হ'ব, নেশ্যনেল ফুটবল খেল হ'ব। আমাৰ মানুহবিলাক ইয়াতে বহুত সুবিধা পাব, আমাৰ ল'ৰা ছোৱালী খেলিব পাৰিব, নেশ্যনেল ইণ্টাৰনেশ্যনেল এই স্ক'পবিলাক আমাৰ মাজত আহি যাব। গতিকে সব প্লেনিং কৰি এই BTR ৰেকৰ্ডটো কৰা হৈছে। আজি সব মানুহ ইয়াতে সঁহাৰি জনাইছে, এজনে মানুহ সঁহাৰি জনোৱা নাই, এইটো হ'ল হাগ্ৰামা মহিলাৰী। আপোনালোকে দেখিছে, এবাৰ কয় BTR চুক্তিটো বহুত ভাল, এবাৰ কয় BTR চুক্তিটো বহুত বেয়া। যোৱা পৰহি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বৰষুণ ভিজি ভিজি ৰেলী কৰিছে ইলেকশ্যন লাগে বুলি। আমি বেয়া পোৱা নাই, আন্দোলন কৰক, ভালে পাইছোঁ। আৰু ভাল পালোঁ হয় যদি গৰা খহনীয়াৰ মাটি যোৱাৰ কাৰণে আপুনি ৰেলী কৰিলেহেঁতেন, দুখীয়া গৰীব মানুহ আইৱাৰ ঘৰৰ পইচা খাৱাৰ এগেইনষ্টত ৰেলী কৰিলেহেঁতেন, জব কাৰ্ডৰ পইচা খাৱাৰ এগেইনষ্টত ৰেলী কৰিলেহেঁতেন, আৰু ভাল পালোঁ হয় আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক। কিন্তু তেখেতে ৰেলী কৰিছে, ইলেকশ্যন পাতিব লাগে, নিজক চিফ বনাব লাগে। এই সপোন আৰু কেতিয়াও বাস্তৱ নহয়। হাগ্ৰামা মহিলাৰী বিদায় হৈ গ'ল ইয়াৰ পৰা, আৰু কেতিয়াও ৰিটাৰ্ণ নাহে। আৰু ইয়াত কোনো হাগ্ৰামা মহিলাৰী নাহে। এইবাৰ BTRত ৰাইজৰ চৰকাৰ হ'ব, ৰাইজৰ চৰকাৰ। ইয়াত দুখীয়া গৰীব মানুহ চবে কাম কৰিব পাৰিব। আমি কৈছোঁ গভৰ্নেন্স আৰম্ভ কৰিম। 3082খন গাঁও আছে এতিয়া, 3082খন গাঁৱত চবতো গাঁওবুঢ়াৰ ঘৰত নহ'লে প্ৰেচিডেণ্টৰ ঘৰত কম্পিউটাৰৰ ইণ্টাৰনেট বহাই দিয়া হ'ব। আপোনালোকে এপ্লিকেশ্যন দিবৰ কাৰণে কোকৰাঝাৰত যাব নালাগে, তেখেতৰ ঘৰৰ পৰাই দিব পাৰিব। আৰু সেইটোৱে নহয়, মোবাইল এপেদি আপোনালোকে এপ্লিকেশ্যন দিব পাৰিব। তেতিয়া চৰকাৰৰ পৰা আপোনাৰ তাত ফোন আহিব আৰু গোটেই কাম আপোনাৰ হৈ যাব। কৰাপশ্যনটো চেক কৰিব লাগিব। ইমান কৰাপশ্যন, ইমান শোষণ, ইমান দুৰ্নীতি, গোটেই সমাজখন শেষ কৰি দিলে এতিয়া। সেইকাৰণে আমি সমাজখন উদ্ধাৰ কৰিব লাগিব। এইকাৰণে আমাৰ এইটো ৰাজনীতি নহয়, এইটো এটা সংগ্ৰাম, অন্যায়ৰ বিৰুদ্ধে সংগ্ৰাম, দুৰ্নীতি ভ্ৰষ্টাচাৰৰ বিৰুদ্ধে সংগ্ৰাম, দুখীয়া গৰীব মানুহ ন্যায় পোৱাৰ সংগ্ৰাম, আৰু ভাল এটা সুস্থ ৰাজনীতি গঢ়ি তোলাৰ সংগ্ৰাম, য'ত নেকি দুৰ্নীতি ভ্ৰষ্টাচাৰীবিলাক ইয়াৰ পৰা পলাব লাগিব। ইয়াতে ভাল মানুহে ইয়াতে শাসন কৰিব পাৰিব। তো এইখিনি কথাই ক'লোঁ, মই বেছি দীঘলীয়া কৰিব বিচৰা নাই। আজি মহিলা কথাবিলাকৰ কথা, সকলৰ কথা আমাৰ মহিলা নেতৃত্বই ইতিমধ্যে কৈ গৈছে আৰু ক'ব। মহিলাসকলৰো উন্নয়নটো হ'ব লাগিব। পুৰুষ আৰু মহিলা সমান সমান আগুৱাই যাব লাগিব, তেতিয়াই ঘৰ সমাজখন আগুৱাই যাব। ঘৰ এখনৰ দায়িত্ব মহিলাৰ তাত বেছি থাকে। ভাত বনোৱাটোৱে মাত্ৰ কাম নহয়, ঘৰ চাফা চুফা কৰা, ঘৰৰ মানুহবিলাক কোনে কি কৰিব সব মেনেজ কৰা সব মহিলাবিলাকে কৰে। কিন্তু আজি মহিলাসকলৰ বহুত অৱস্থা বেয়া। বন্ধন বেংকৰ পইচা লৈ লৈ বহুত ধাৰ হৈ গৈছে। ইফালে চৰকাৰে একোৱেই দিয়া নাই।
ঘৰৰ কাৰণে কিবা কিনিব লাগে, টিন কিনিব লাগে, চলি এডমিশ্যন দিব লাগে, কিবা কৰি চাইকেল কিনি দিব লাগে, বন্ধন বেংকৰ লোন লৈ আছে, কোনো আঁচনি নাই চৰকাৰৰ তাত। গতিকে সেলফ হেল্প গ্ৰুপক আমি স্বাৱলম্বী কৰিব লাগিব, যাহাতে বন্ধন বেংকৰ লোন ল'ব লগা নহয়, নিজৰ ভৰিত নিজে থিয় দিয়া, এটলিষ্ট মাহত 8,000 10,000 কামাব পৰা এটা সুবিধা বনাই দিব লাগিব। আৰু সেইখিনি আমাৰ মহিলা নেতৃত্বৰ লগত আমি আলোচনা কৰি আছোঁ। ভাৰত চৰকাৰৰ বহুত ভাল ভাল আঁচনি আছে, সেই আঁচনিবিলাক আমাৰ অঞ্চলত যিমানখিনি আমাৰ মহিলা সেলফ হেল্প গ্ৰুপ আছে, আমাৰ 20,000 সেলফ হেল্প গ্ৰুপ আছে, সকলো সংস্থাপন দিয়াৰ কাৰণে আমি ব্যৱস্থা কৰিম। CRPত কাম কৰি আছে মহিলাসকলে, একো পইচাই নাপায় বোলে 1 টকাও। আজি ANM বিলাকে পইচা নাপায়, কাম নাপায়, বহুত মানে মহিলাসকলে বিভিন্ন ট্ৰেইনিং লৈছে, কোনো সংস্থাপনে নাই। ভেঞ্চাৰ স্কুলবিলাক 17 বছৰে প্ৰভিন্সিয়েলাইজ নকৰিলে, এতিয়া আমাৰ চুক্তিত লিখা আছে, আমাৰ চৰকাৰ অহাৰ পিছত এই চুক্তি ৰূপায়ণ হোৱাৰ লগে লগে এই অঞ্চলত যিমান ভেঞ্চাৰ স্কুল আছে চব প্ৰভিন্সিয়েলাইজ হৈ যাব। আৰু ইয়াত যিখিনি হায়াৰ ছেকেণ্ডাৰী আছে, এই হায়াৰ ছেকেণ্ডাৰীবিলাকত যদি আৰ্টছ আছে, ইয়াতে ছায়েন্স আনিব লাগিব, কলেজ স্থাপন কৰিব লাগিব। আৰু 100খন বিদ্যালয় আমি স্থাপন কৰিব বিচাৰিছোঁ। এইটো মানে এই অ আ ক খ ABCD পঢ়াৰ কাৰণে নহয়, যিসকলে স্কুল কলেজ এৰিছে এইসকলে সংস্থাপন পোৱাৰ কাৰণে, কিবা নহয় কিবা শিকাৰ কাৰণে, আৰু 100খন বিদ্যালয় আমি স্থাপন কৰিম। তেতিয়াহে আমাৰ ৰাইজে আগবাঢ়ি যাব পাৰিব। ভাৰতত আজি বহুত JCB ড্ৰাইভাৰ লাগে, বহুত ভাল ভাল মিস্ত্ৰী লাগে। আমাৰতো মিস্ত্ৰী আছে, কিন্তু সেই মিস্ত্ৰীবিলাক ওপৰত যাই পেলাই ভাল কাম কৰিব পাৰিবনে নাই, তেখেতসকলক ভাল ট্ৰেইনিং দিব লাগিব। বহুত কাম আছে, কিন্তু আমাৰ স্কিল লেবাৰ মানে স্কিল্ড মানুহ নাই কাৰণে আমি সেই সুযোগৰ পৰা বঞ্চিত হ'ব লগা হয়। গাঁৱে গাঁৱে কোচিং দিব লাগিব, ক্লাছ 8ৰ পৰা ল'ৰা ছোৱালী ডক্টৰ হ'ব না ইঞ্জিনিয়াৰ হ'ব, এইটো ঠিক কৰিব লাগিব। বহুত কাম কৰিব লগা আছে আমাৰ। তো এইকাৰণে ৰাইজ দীঘলীয়া নকওঁ, আপোনালোকক ধন্যবাদ জনালোঁ। সকলোৱে এইবাৰ পৰিৱৰ্তনৰ স্বাৰ্থত ওলাই আহক। 17 বছৰ BPFক চালে 5 বছৰ UPPLত চাওক। আৰু আমি কাম কৰিবলৈ আহিছোঁ, মদ ভাং খাই জুৱা খেলাই টুং টাং কৰিবলৈ অহা নাই। এইটো বিদায় দি দিছোঁ। ধন্যবাদ।